নমস্কাৰ সকলোকে আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মোৰো বৰ্তমান ভালে আৰু আজি ব্লগটো মই ৰুমৰ ভিতৰৰ পৰা আৰম্ভ কৰিছো আসলে বন্ধু বান্ধৱীসকল আপোনালোকক এটা মানে ভাল খবৰ দিবলগীয়া আছে সেই ভাল খবৰটো হৈছে মানে মোৰ চেনেলৰ বা ফেসবুক পেজখনৰ মানে যে কিটা ক্ৰাইটেৰিয়া থাকে মনিটাইজেশনৰ কাৰণে আৰু সেই গুটেই কিটা ক্ৰাইটেৰিয়া সম্পূৰ্ণ হল আৰু এয়া সম্ভৱ হৈছে কেৱল আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে আপোনালোকে যোৱা কিটা ভিডিঅ'ত মানে ইমান সুন্দৰভাৱে সহাৰি জনালে তাৰ বাবে আসলতে মই মোৰ পেজখনে মানে এইখিনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ল তাৰ বাবে আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা মোৰ পেজখনৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু আশা কৰিছো যাতে আগলৈ যিমানবোৰ ভিডিঅ' মই আগবঢ়াই যাম সেই ভিডিঅ'খিনিটো আপোনালোকৰ পৰা এনেদৰে সহাৰি পাই যাম বন্ধু বান্ধৱীসকল আজি আসলতে মই যোৱা 3টা দিনত মানে মই ছুটি লৈ পেলাই ঘৰলৈ আহিছিলো খেতিৰ কাৰণে আৰু খেতি শেষ হৈ গ'ল খেতিও সামৰিলো আৰু এতিয়া মই পুনৰ আজি মানে তিনচুকীয়া অভিমুখী হ'ম আৰু আজি মোৰ ঘৰৰ পৰা মানে এইটো ব্লগটো আৰম্ভ কৰিছো আৰু আপোনালোকক কি দেখাব পাৰো আপোনালোকক চাই যাব ভিডিঅ'টো সুন্দৰভাৱে আগলৈ চাই গৈ থাকক এইবাৰ মানে আপোনালোকক একেবাৰে আমাৰ কিচেনলৈ লৈ আহিলো দেখিব পাইছে গাহৰি মাংস আৰু এইফালে আদা নহৰু পেষ্ট এইফালে পিয়াজ কাটি থোৱা আছে আৰু এইফালে লাই পাত কেখিলামান আৰু এইফালে আলু কেইটুকুৰামান আৰু এইফালে বিলাহী আসলে দুপৰীয়া হাজটো মানে দুপৰীয়াৰ সবজি মই বনোৱাৰ দায়িত্ব ললো বন্ধু বান্ধৱীসকল আৰু এইফালে তেল গৰম হৈ আছে আৰু এতিয়া মই এই আদা নহৰু পেষ্ট আৰু পিয়াজ দি দিলো আৰু তেলতে দেখিব পাইছে মানে কথাটো মানে কি হ'ল যে মই যেহেতু আজি 3 দিনৰ ছুটিত ঘৰলৈ আহিছিলো আৰু আজি তিনচুকীয়া গুচি যাম আৰু নাইট ডিউটি আছে মোৰ সেইকাৰণে মানে হুনুৱে মোৰ বস্তু বাহিনী লগতে এই কাপোৰ কানি আৰু সবজি চাউল অকমান মানে ৰেডি কৰি দিছে গতিকে মই ক'লো মানে মই সবজিটো বনাও যেহেতু টাইম সময়টো গৈ আছে গতিকে সোনকালে যাব লাগিব আৰু ঠাণ্ডাও যেহেতু বহুত হৈছে বন্ধু বান্ধৱীসকল এইকেইদিন সেইকাৰণে মই বনাই আছো আৰু ইয়াৰ দৃশ্যাৱলীসমূহ আপোনালোকক ভিডিঅ' আকাৰে দেখুৱাইছো যে কেনেকুৱানো হয় মানে মই বনোৱা সবজি আজি খাই হোৱাটো ল'ব লাগিব মানে আৰু বেলেগকো মানে বনোৱাটোকো খোৱাটো দিব লাগিব আৰু চাই আছে দেখিব পাইছে আৰু এতিয়া আপোনালোকক মই বনোৱা সবজিৰ মানে ফাইনেল লুকটো দেখুৱাম আৰু এয়া দেখিব পাইছে গোটেই মানে গাহৰি মাংসখিনি আৰু এয়া গাহৰি মাংসৰ সবজি আৰু অকমান দেৰি মই ঢাকনি মাৰি থম তাৰ পাছতে মানে ভাত খাবলৈ হৈ যাব আৰু ভিডিঅ'টো আগলৈ চাই থাককচোন আৰু এফালে চাওক এয়া মানে আমাৰ হুনুৱে মানে মোৰ কাৰণে মই লৈ যাবৰ কাৰণে চাউল জাৰি আছে ঘৰৰ চাউল তো গতিকে চাউল জাৰি আছে অকমান চাউল 2-3 কেজি মান লৈ যাব লাগিব আৰু এয়া দেখিব পাইছে ভাত ৰেডি হৈ গ'ল আৰু পাকঘৰত আহি গ'লো এতিয়া মানে ভাতগাল খাই লওঁ আৰু দুপৰীয়া সাজটো খাই লওঁ তাৰপিছত লাহেকৈ ওলাব লাগিব আৰু একদম মানে কি ক'ব পাকঘৰ মানে একেবাৰে জুইৰ কাষত এফালে বতৰটো যিহেতু ঠাণ্ডা গতিকে একদম পাকঘৰত জুইৰ কাষতে বহি লৈছোঁ জুহালত আৰু এনেকৈ এতিয়া ভাত খাম মই ভাতটো খাই লওঁ বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক আৰু এইফালে যাওঁ বুলি ৰেডি হৈছিলোঁ অভিনন্দনৰ চাওকচোন অভিনন্দন মানে নেৰে এতিয়া মোক অভিনন্দনো যাব বোলে লগত তাক মই কেনেকৈ লৈ যাব পাৰোঁ অকল হৈ তাক মই নাইট ডিউটি কৰিমগৈ সি অকলে কেনেকৈ থাকিব বাৰু মইনো নাইট ডিউটি কৰিমগৈ আকৌ আজি তুমি কেনেকৈ যাবা আকৌ তুমি অকলে অকলে থাকিব পাব লাগিবচোন ৰুমত অকলে কেনেকৈ থাকিবা মায়ে বাইকত যাব পাৰে নেকি তুমি মাৰ লগত যাবা আকৌ 27 তাৰিখে মই তোমাক পিকনিক লৈ যাম ন তেতিয়া তিনচুকীয়াত যোৱাবাৰ নিচিনা পিকনিক লৈ যাম ভণ্টি বন্ধু বান্ধৱীসকল নোৱাৰিলোঁ জানেনে এতিয়া মাক পুতেক দুইটাকে মানে ওলাই ল'বলৈ ক'লোঁ আৰু দুইটাকে লগত লৈ যাওঁ এবাৰ তুমি নেৰা নেকি এবাৰ তুমিও নেৰা নেকি দাদা নিচিনা তুমিও এবাৰ এৰি নিদিয়া নেকি আমাক হা তুমিও যাবা নেকি এবাৰ মানে পৰিধিও গম পাই গ'ল যে খুৰীয়েক ক'ৰবাত যাব ওলাইছে গতিকে খুৰীয়েকক মানে তাইও এৰি দিয়া নাই বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোৰ পৰা মই বিদায় মাগিলোঁ আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে বাই বাই